হাই বন্ধুসকল, আজি মই মিনি ভ্লগটোত এয়া দেখিছে মই লিখিয়ে দিছোঁ তলত কিহত কি কৰিছোঁ। মই আজি এক্সট্ৰাকৈ ক'ব নালাগে, যিহেতু আপোনালোকে নিজে পঢ়ি চাব পাৰিব। মই ক'ত গৈছোঁ, কি কিনিছোঁ, কি দেখা পালোঁ, কাৰ লগত গৈছোঁ, কেতিয়া আহিলোঁ, সকলোখিনি মই লিখিয়ে দিছোঁ। আপোনালোকে মাথো মোৰ ভিডিঅ'টো চাই গ'লে হ'ল। মই 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 বহুত দিনৰ মূৰত জেঠাহঁতৰ ঘৰলৈ গৈছিলোঁ। বহুত দিন হ'ল যোৱাই নাই, মনতে নাই। যেতিয়াৰ পৰা ডাঙৰ হৈছোঁ তেতিয়াৰ পৰা আৰু স্কুল কলেজো থাকে ন, সেইকাৰণে মই যোৱা হোৱা নাছিলে। আজি মই জেঠাহঁতৰ ঘৰলৈ গ'লোঁ এনেকৈ, আৰু সেইকাৰণে ভিডিঅ'টোও বনাই থ'লোঁ জেঠাহঁতৰ ঘৰলৈ যোৱা বুলি। সেইখিনিয়ে আৰু আজিৰ ভিডিঅ'টো। বাই বাই।